इन्डो ग्लोबल ससियेल सार्भिस ससाइटिनि बानजायनायाव चिरां आरो क'क्राझार जिल्लायाव मुलुगनां आबहावा सान फालिथायजों लोब्बा लाखिनानै सांग्रांथियारि खौरां बिलाइदों आरो बायदिसिना लामा नायजाब दिन्थिफुंदों। क'क्राझार जिल्लानि कारिगावजों लोगोसे बासबारि गामियाव मुलुगनां आबहावा सान फालिथायजों लोब्बा लाखिना बिफां फुलि राननानै होनाय हाबाफारि मावफुङो आरो लामा नायजाब दिन्थिफुङो। लोगोसे प्लास्टिक उदां खालामनो थाखाय सांग्रांथियारि हानजा सुनाय हाबाफारि दिन्थिफुङो। बे हाबाफारियाव ओनसोलनि थागिबि रायजो राजाफोरा खौसेथि मदद खालामनायखौ नुनो मोन्दों। আজিৰ পৰা প্লাষ্টিক বৰ্জন কৰিম আজিৰ পৰা আমি প্লাষ্টিক বৰ্জন কৰিম কাৰ্যসূচীটো আমি আজি কালি যেনেকৈ 5 জুন আমি এভৰি ইয়াৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেট কৰোঁ। তো আমাৰ IGSSS ইণ্ডো গ্লোবাল ছ'চিয়েল ছাৰ্ভিচ ছ'চাইটি আমি অল অভাৰ ইণ্ডিয়াই কাম কৰোঁ। তো আমাৰ ইয়াতে চিৰাঙত এটা অফিচ আছে, ইউনিট অফিচ, য'ত আমি পিচ প্ৰজেক্ট এটা চলাই আছোঁ। আৰু ইয়াতে আজি আমি পিচ প্ৰজেক্টৰ ফালৰ পৰা এনভাইৰনমেণ্ট ডে চেলিব্ৰেট কৰিব ইয়াতে স্কুল আৰু বিভিন্ন ঠাইত আমি আজি গৈ পিনে এনেকুৱা ফ্লেছ মব ডান্স কৰিম, গাছৰ পুলি আমি মানুহক দিম, বুজাম কেনেকৈ আমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, গাছৰ পুলি বুলিব লাগে, গাছ কাটিলে কি হয়, আমি মানুহক দেখাম যে ভৱিষ্যতো আমাৰ কি যদি আমি এনেকৈ গাছ ফালি কাটি থাকোঁ, হেৰি কৰি থাকোঁ। তো এইটোৱে আমাৰ মেইন উদ্দেশ্যটো যে মানুহক বুজাব লাগে এনভাইৰনমেণ্ট ডে কি হয় আৰু মানুহে কেনেকৈ যেনেকৈ আমি আজি এনেকুৱা অক্সিজেনটো ক'ৰ পৰা আহে, আমি গাছ লগালে অক্সিজেনটো পায়। তো আমি এনেকৈ গাছৰ পৰা অক্সিজেন কেনেকৈ হেৰি কৰে এইটো আমি আজি বিভিন্ন কিবা কাৰ্যসূচী কৰি পিনি আজি আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ আজি প্ৰগ্ৰামটো ইয়াতে স্কুলত ষ্টাৰ্ট হৈছিল, ৰৌমাৰী চাপাগুৰিত আমি ষ্টাৰ্ট কৰিছোঁ।